ছাত্ৰ ছাত্ৰীসকল এতিয়া পেজ নম্বৰ 12লৈ যোৱা দেখিছানে 12ত এক্টিভিটি 4টো আছে চাই লোৱা কি লিখিছে চোৱা look at the picture ছবিখন চোৱা listen to a story about an ant and a dove এতিয়া কৈছে ইয়াত ant আৰু doveৰ ষ্টৰী এটা ক'ব দেই তোমালোকে মই ক'ম তোমালোকে শুনিবা the ant and the dove মই তোমালোকক অকমান অসমীয়াত কৈ দিছো তেতিয়া ষ্টৰীটো ধুনীয়াকৈ বুজি পাবা এতিয়া চোৱা ফাৰ্ষ্ট পিকচাৰটো তোমালোকে চোৱাচোন এটা গছৰ ডালিত ডাভটো বহি আছে তলত নদী এখন আছে আৰু কিছুমান গছ-গছনি আছে আৰু সেউজীয়া পথাৰ এখন আছে তাৰ ওচৰত এটা হিল আছে হিলটো তোমালোকে মন কৰাচোন মই তোমালোকক টিক মাৰ্ক দি দিছো এটা কি আছে এণ্ট আছে এণ্ট পৰুৱা ন নেক্সট পিকচাৰখনলৈ আহা তেতিয়া চোৱাচোন ডাভজনীয়ে কি কৰিছে তললৈ চাইছে আৰু শিলত থকা যিটো আমাৰ এণ্ট আছিল এণ্টটো ক'ত আছে পানীত আছে তাৰমানে সি পানীত পৰি গ'ল হয়তো পানী খাবলৈ গৈছে সি পানীত পৰি গ'ল তেতিয়া চোৱা ডাভজনীয়ে কি কৰিছে মুখত এটা লিফ দেখিছানে তাৰমানে ডালিৰ পৰা লিফ পাত এটা লিফ মানে পাত এটা ছিঙি লৈছে লৈ তললৈ চাইছে আৰু ইয়াত চোৱা যে লিফটো তললৈ পেলাই দিছে আৰু এণ্টটোৱে কি কৰিছে লিফটোত উঠি পাৰলৈ গুচি আহিছে নহয় জানো এতিয়া আমি ষ্টৰীটো বুজি পালা অসমীয়াত এতিয়া আমি ইংৰাজীতে ষ্টৰীটো পঢ়িম দেই One day an ant was very thirsty. It went to a river. It tried to drink some water, but it slipped and fell into the river. The ant was washed away. A dove was sitting on a branch of a tree nearby. It saw what had happened. Coo, coo, coo. It said, the dove plucked a leaf off the tree. The dove then threw the leaf down into the water. The leaf fell near the ant. The ant quickly climbed onto the leaf. The ant was saved from drowning. হ'ল আৰু এবাৰ মই পঢ়াই দিম তোমালোকে শুনি যাবা The ant and the dove. One day an ant was very thirsty. It went to a river. It tried to drink some water, but it slipped and fell into the river. The ant was washed away. A dove was sitting on a branch of a tree nearby. It saw what had happened. Coo, coo. It said, the dove plucked a leaf off the tree. The dove then threw the leaf down into the water. The leaf fell near the ant. The ant quickly climbed onto the leaf. The ant was saved from drowning. তোমালোকে নিশ্চয় বুজি পাইছা ন মই আগে অসমীয়াখিনি কৈ দিছোঁ তোমালোকে অকণমান শুনিবাচোন দেই এতিয়া পেজ নম্বৰ 13 এক্টিভিটি 5 লেটছ টক আমি এতিয়া কথা পাতিম কিহৰ বিষয়ে এই গল্পটোৰ বিষয়ে আমি কিছু কথা পাতিম দেই এতিয়া চোৱা ইয়াত প্ৰথম সুধিছে হু ৱাজ ছিটিং অন দ্য ট্ৰী কোনে কি কৰিছিল ট্ৰীত বহি আছিল চোৱাচোন কোন বহি আছিল গছৰ ডালত ডাভটো না The dove was sitting on the tree. এটা কি কম আমি যে The dove was sitting on the tree. হয়নে নেক্সটটো চোৱা Why did the ant go to the river? এণ্টটো কিয় গৈছিল ৰিভাৰলৈ To drink water. পানী খাবলৈ গৈছিল নহয় হয়নে Where was the
dove sitting. Dove ক'ত বহি আছিল? Dove ক'ত বহি আছিল? Dove was sitting on a branch of a tree nearby. ওচৰৰ গছ এডালত ডভটো ডালত বহি আছিল. What did the dove do after seeing the ant? কি কৰিলে ডভটোৱে যেতিয়া এণ্টক দেখিলে? The dove plucked a leaf off the tree and threw it down into the water. কি কৰিছিল? এটা পাত ছিঙিছিল আৰু পানীলে দলিয়াই দিছিল. How did the ant fall and কিয় পৰিল? If slipped. তাৰমানে সি কি হৈছিল? পিছল খাই পৰিল. Where did the ant fall? ক'ত পৰিল এণ্টটো? Into the river. ক'ত পৰিছে? ৰিভাৰত পৰিছে. What did the dove dropped? A leaf. ডভটোৱে কি পেলাই দিছিল? A leaf. গছৰ পাত হয়নে? What did the dove say? ডভে কি কৈছিল? কু কু হয়নে? ঠিক আছে. এতিয়া তাৰপিছত চোৱা. Now you try and ask question on the story. আৰু যদি তোমালোকে কিবা কিবি প্ৰশ্ন সুধিব বিচাৰা সুধি ল'বা মোক. আৰু তাৰ মাজতে এইখিনি চোৱাচোন. ব্লেক ব্ৰেকেটৰ ভিতৰত A and to da in it. এইবোৰ তোমালোকে ক'বাত পাই যাবা. তেতিয়া আমি টিক মাৰি মাৰি গৈ থাকিম দেই. ঠিক আছে. এতিয়া চোৱাচোন. 6 number 2. Look at these words. Listen and repeat. এতিয়া চোৱা এইখিনি আমি পঢ়িম, ৰিপিট কৰিম, শুনিম হয়নে? An ant. দেখিছা? An ant. A branch. A cock. A crow. A dove. A pigeon. A river. A tree. A leaf. আকৌ মই কৈ দিছোঁ. An ant. মই an ant কৈছোঁ দেই. A branch. A cock. A crow. A dove. A pigeon. A river. A tree. A leaf. হ'ব? ঠিক আছে দেই. তাৰপিছত আমি লাহে লাহে আৰু কৰি যাম এক্টিভিটিবোৰ.